নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? গতিকে আজি বিশ্বকৰ্মা পূজা আপোনালোকে সকলোৱে জানে। ৰাতিপুৱা উঠিয়ে আমি গাড়ীখন ধুই ল'লোঁ। তাৰপিছত ধুনীয়াকৈ এতিয়া চাকি বন্তি জ্বলাই সৰুকৈ অকণমান পূজা কৰি থ'লোঁ। নিজাববীয়াকৈ আমি আৰম্ভ কৰিছোঁ, কোনো ধৰণৰ পুৰোহিত ৰখা নাই আৰু। যিয়ে নহওক ভাল লাগিল, পবিত্ৰ মনত থাকিলে পুৰোহিতৰ এনেও প্ৰয়োজন নহয়। গতিকে আমি নিজৰ ফালৰ পৰাই যিখিনি পাৰোঁ পূজা ভাগ কৰি আজিৰ বিশ্বকৰ্মা পূজাটো এনেকেই সমাপ্ত কৰি থ'লোঁ। হেপী বিশ্বকৰ্মা পূজা অল অফ ইউ।